ইণ্ডিয়াৰ মেপৰ পৰা আমাৰ অসম বা নৰ্থ ইষ্টখনকে নোহোৱা কৰি দিলে। ये इंडिया मैप में हमारे नॉर्थ ईस्ट नहीं है। নৰ্থ ইষ্ট ভাৰতৰ অংশ নহয় নেকি? এইটো প্ৰশ্ন তুলিছে স্কটলেণ্ডৰ ৰেষ্টুৰেণ্টৰ ইণ্ডিয়াৰ মেপখনে। কমনৱেলথ গেমছৰ পিছত অলিম্পিক মেডেলিষ্ট অসম কন্যা লাভলীনা বৰগোহাঁই আৰু ইণ্ডিয়ান বক্সিং টীম যেতিয়া মিষ্টাৰ সিংছ ইণ্ডিয়া নামৰ ৰেষ্টুৰেণ্টখনত ডিনাৰ কৰিব গৈছিল, তেতিয়া লাভলীনাৰ চকু তাত দিয়া টিচু পেপাৰখনত পৰিল, য'ত ইণ্ডিয়াৰ মেপখনত গোটেই নৰ্থ ইষ্টখনকে নাইকিয়া কৰি দিয়া হৈছিল। অসম কন্যা লাভলীনাৰ বাবে এইটো অকল সামান্য প্ৰিণ্টিং মিষ্টেকেই নাছিল, কাৰণ লাভলীনাৰ বাবে এইটো আছিল 147 কোটি ভাৰতীয়ৰ পৰিচয়। তেতিয়া লাভলীনাই বহুত মৰমেৰে ৰেষ্টুৰেণ্টৰ মেনেজাৰজনক ক'লে, प्लीज आप लोग बुरा मत मानिए, मुझे ये थोड़ा सा बुरा लगा। ये इंडिया मैप में हमारे नॉर्थ ईस्ट नहीं है। বক্সিং ফেডাৰেশ্যন অফ ইণ্ডিয়াৰ প্ৰেচিডেণ্ট অজয় সিং ছাৰেও এই কথাটোৰ ওপৰত মাত মাতিলে আৰু লগে লগে ৰেষ্টুৰেণ্টখনে নিজৰ ভুল স্বীকাৰ কৰিলে আৰু তৎক্ষণাত ভাৰতৰ মেপখন শুধৰাবলৈ আদেশ দিলে। এতিয়া প্ৰশ্নটো হ'ল যে বিদেশত বহি থকা মানুহে নৰ্থ ইষ্টখন ভাৰতৰ অংশ নহয় বুলি ভাবে নেকি? আৰু যদি ভাবে তেন্তে তেওঁলোকে এইটো কেনেকে পাহৰি গ'ল যে ভাৰত মানেই হ'ল কাশ্মীৰৰ পৰা কন্যাকুমাৰী আৰু অৰুণাচলৰ পৰা গুজৰাট। এতিয়া আপোনালোকে কওক, অসম, মণিপুৰ, মেঘালয়, অৰুণাচল এই সকলোবোৰ যে নোহোৱা হৈ গ'ল মেপখনৰ পৰা, এইটো এটা সামান্য প্ৰিণ্টিং মিষ্টেক নে এটা কনস্পিৰেচি? আমি বিদেশত নিজকে ইণ্ডিয়ান বুলি চিনাকি দিওঁ, কিন্তু তেওঁলোকে ইণ্ডিয়াৰ মেপৰ পৰা 7 চিষ্টাৰ্ছকে নোহোৱা কৰি দিছে। এতিয়া আপোনালোকে কওক, আমাৰ অস্তিত্ব ক'ত আছে, আমাৰ জন্মভূমি ক'ত আৰু আমাৰ মাটি ক'ত? সকলোৱে হয়তো মাত নামাতিব পাৰে, কিন্তু অসম কন্যা লাভলীনা মনে মনে নাথাকিল আৰু লাভলীনাই দেখুৱাই দিলে যে এটা মেডেল জয় কৰাটোৱে দেশপ্ৰেম নহয়, ভুলৰ বিৰুদ্ধে মাত মাতাটো হৈছে এটা দেশপ্ৰেম। শুনক মিষ্টাৰ সিংছ ইণ্ডিয়া আৰু লগতে সমগ্ৰ পৃথিৱীবাসীকো কৈ আছো, ভাৰত মানে হৈছে অসমৰ চাহপাত, অসমৰ এশিঙীয়া গড়, অৰুণাচলৰ পৰ্বত, মণিপুৰৰ খেল আৰু ভাৰত মানেই হৈছে নৰ্থ ইষ্ট। আমাক নাইকিয়া কৰিব খুজিলে আমি কেতিয়াও মনে মনে নাথাকো। এয়া কোনো প্ৰিণ্টিং মিষ্টেক নহয়, কোনো ধৰণৰ ভুল নহয়, এয়া হৈছে আমাৰ অপমান আৰু আমি ইয়াৰ উত্তৰ বিচাৰো, আমি সন্মান ঘূৰাই বিচাৰো আৰু ভাৰতৰ মেপ সম্পূৰ্ণ নোহোৱালৈকে আমি কেতিয়াও মনে মনে নাথাকো। কমেণ্টত আপোনালোকৰ মতামত জনাওক আৰু লিখক নৰ্থ ইষ্ট ইজ ইণ্ডিয়া আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰক।